So hello guys, welcome back to my YouTube channel. So guys, আজি আমি যাম এলবাম ভিডিও শ্যুট কৰিব। সো আমি এটা টিম বনাইছোঁ। সো আমি এলবাম ভিডিও শ্যুট কৰিম আজি। সো নিউকে আজি ফাৰ্ষ্ট ভিডিও হয় আমাৰ এইটো। সো ফাৰ্ষ্ট টাইম আমি কৰিব গৈ আছোঁ। সো তাতে গৈ আমি কি কৰোঁ কি নকৰোঁ, সো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই থাকিব। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া জিতেন দা আহি পালে আমাৰ। সো আমি চবে এতিয়া যাম। তাতে হিৰোইনী ৰখি আছে আৰু শিৱা ব্ৰ' আছে। গাইছ আমি গৈ আছোঁ চাইকেল মাৰি মাৰি যেন তেনকৈ, আৰু মোৰ পিছত চানি আছে, চানিয়ে চলাই আছে, মই গৈ আছোঁ। আৰু আমাৰ ভিলেন আৰু হিৰ' হিৰ'ইন গোটেই গৈ পাইছে। চ' আমি যেন তেনকৈ লাহে লাহে গৈ আছোঁ। তো অৰমানদাও আহি পালে এতিয়া। আৰু গাইছ এইটো ষ্টেণ্ড দিয়ে আজি আমাৰ গোটেই শ্বুট হ'ব। হিৰ' হয় অৰমান দা, আৰু এইটো ভিলেন জিতেন দা, আৰু ইয়াতে ববি আছে হিৰ'ইন, আৰু এইবিলাক চব আমাৰ ফ্ৰেণ্ড এই ফটোগ্ৰাফাৰ চাব পাৰে ইয়াতে। আৰু এইটো চানি ব্ৰ' আৰু ইউ ব্লগাৰ হয়, চ' ব্লগ কৰি আছে, চাব পাৰে। এইটো আমাৰ হেৰি শিৱা ব্ৰ' হয়, LX99X। আপোনালোকে গৈ কিনে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টাটো ফ'ল' কৰি ল'ব চবে। এতিয়া শ্বুটিং হ'বই আৰু আমাৰ। চ' ইয়াতে হিৰ' গৈ আছে চাইকেল লৈ, আৰু ইয়াতে চবেই আছে, আৰু হিৰ'ইনো গৈ আছে। এইটো হিৰ'ইন আৰু হিৰ' আছে। ইয়াতে শ্বুটিং ষ্টাৰ্ট কৰিলে, আমাৰ শ্বুটিং চালু আছে। চ' ইফালে চাব পাৰে শ্বুট কৰি আছে, আৰু ইয়াতে হিৰ'ইন হিৰ' দুয়োজনে আছে। চ' ফাৰ্ষ্ট এণ্ট্ৰি চাইকেল লৈ হ'ব গাইজ। তো ইয়াতে চাব পাৰে চাইকেল লৈ গৈ আছে, আৰু আমাৰ জিতেন দাই শ্বুট কৰি আছে। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাখনা, এইটো শিৱা অলপ শ্বুট কৰি আছে গাইজ। আৰু ইফালে হিৰ'ইন হিৰ' দুয়োজনে আছে, আৰু ভিলেনো আছে। তাই অলপ কৰি আছে, তাইও ভিডিঅ' কৰিব। হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাখনা গীতেৰে। তো এতিয়া গাইছ আমি গৈ আছোঁ কালবাৰৰ ওচৰত। চ' দুটা তিনিটা ভিডিঅ' ক্লিপ লোৱা হ'ল। চ' এতিয়া আমি কালবাৰৰ ওচৰত এটা ক্লিপ ল'ম। ষ্টেণ্ড লৈ চব অহা হ'ল। চ' এইটো ষ্টেণ্ড ইয়াতে ৰাখিছে, চ' ময়ে লৈ যাওঁ তাতে। আজিৰ শ্বুটিঙত ইমান অহা নাই। চ' আমাৰ গ্ৰুপত বহুত মানুহ আছে, চ' আজি আহিব পৰা নাই সিহঁতে। চ' চবেই বিজি আছে। চ' আজি অনলি ববি আহিছে, আৰু আমাৰ অৰমান দা, আৰু শিৱা, চানি, আৰু পিছে বিকিদা আহিছে। চ' ভিলেন জিতেন দা আহিছে। চ' এতিয়া আমি নেক্সট ক্লিপ ল'ব গৈ আছোঁ। চ' ভিডিঅ'টো চাই থাকক আপোনালোকে, কি কি কৰোঁ কি কি নকৰোঁ। এতিয়া জিতেন দা তাতে গৈ আছে। চ' নেক্সট ক্লিপ আমাৰ জিতেন দা বাইক লৈ এণ্ট্ৰি কৰিব। নেক্সট শ্বুট আমাৰ ইয়াতে হ'ব। চ' হিৰ' আৰু হিৰ'ইনী দুজনে ইয়াতে মানে কথা বতৰা হ'ব, আৰু DSLR দি ভিডিঅ' শ্বুট কৰি আছে। চ' ইয়াতে চাব পাৰে বেক চাইডৰ পৰাও শ্বট লৈ আছে দুজনৰ। আৰু গাইছ ইয়াতে চাব পাৰে বাচ্চাকেইটা কিমান হেপ্পী আছে। চ' শিৱাৰ লগত ফ্ৰেণ্ডশ্বিপ হৈ গ'ল আৰু বাচ্চাকেইটাৰ লগত। চ' গাইছ মোৰ পিছফালে চাব পাৰে বাচ্চা পাৰ্টিকেইটা গোটেই আছে ইয়াতে চবেই। আমাৰ চব হিৰ'ইন শ্বুটিং চলি আছে গাইজ, আৰু আমি ইয়াতে আহিলোঁ, আৰু আমি দুজনে আড্ডা মাৰি আছোঁ যেন তেন। তো এতিয়া ৰোহিত ভাইৰ চেনেলটো মৰম কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ছাবস্ক্ৰাইব ইয়াতে যিমান পাৰে কমেণ্টত LX99X লিখি দিব। আৰু ব্ৰ'ৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, LX99X। জলদি 2K কৰি দিয়ক গাইজ। 1.6K ইমান কষ্ট কৰি আছোঁ, শ্বৰ্ট ফিল্ম বনাই আছে। ইয়াৰ পৰা আমাৰ ভিলেনৰ এণ্ট্ৰি হ'ব গাইজ। চ' জিতেন দা এতিয়া গৈ আছে, আৰু তাতে আমাৰ হিৰ'ইন আছে। চ' তাতে এণ্ট্ৰি কৰিব। তো গাইছ ইয়াতে মোৰ এটা ফ্ৰেণ্ড দীপক লগ পাই গ'লোঁ। এতিয়া ইভিনিং টাইম হৈ আছে, চ' ছানলাইটৰ কাৰণে একদম ভিডিঅ'টো কোৱালিটিটো ইমান ভাল নাপাব গাইজ।
বাচ্চাকেইটাৰ টলি চাব পাৰে চব ইয়াতে শ্বুটিং চাই আছে গাইজ ভাগৰ লাগি গৈছে পুৰা এবাৰ মোক ইফালে যাব কয় এবাৰ কয় কেমেৰা লৈ আহ এবাৰ কয় ষ্টেণ্ড লৈ আহ এবাৰ কয় বেগ লৈ আহ চ' পুৰা ভাগৰ লাগি গ'ল সিহঁতৰ লগতে আমাৰ দীপক ভাই শ্বুটিং চাই আছে আৰু গাইছে ইয়াতে বাচ্চাকেইটা চাব পাৰে আৰু মান্দাৰ বাইকত উঠি বহি আছে চ' চাব পাৰে কিমান হেপী হৈ আছে সিহঁতে চ' আৰমানদাই বাচ্চাকেইটাৰ হেপিনেছৰ কাৰণে গোটেই বাচ্চাকেইটাক মাতিছে আৰু DSLR দি পিকো ক্লিক কৰিছে গাইছে আৰু বাইকতো এতিয়া বহাইছে চাব পাৰে চ' গাইছে ইয়াতে চাব পাৰে এটা এটাকৈ চবে আহি আছে বাচ্চাকেইটা আৰু গাইজ আপোনালোকেও কেতিয়াও বাচ্চাকেইটাৰ লগত হিংসা নকৰিব আৰু ষ্টেটাছ চাই কাৰো ফেমিলি চাই এইবিলাক নকৰিব চ' সৰু ডাঙৰ এইটো ভাৱ নালাগিব যে সিহঁতে কৰোঁ সিহঁতক কিয় আনিম বা সিহঁতক কিয় এনেকৈ কৰিম চ' এনেকৈ নাভাবিব সিহঁতৰো মন থাকে এদিন কিবা কৰিব চ' সিহঁতৰ হেপিনেছৰ কাৰণে অলপ কৰিব লাগে গাইজ আৰু গাইজ বাচ্চাকেইটা চাব পাৰে কিমান হেপী হৈ আছে সিহঁতে চ' সিহঁতৰ ফেচটো চাব পাৰে গাইজ কিমান ফেচত কিমান এটা গ্ল' কৰি আছে গাইজ চ' আপোনালোকেও কেতিয়াও হিংসা নকৰিব যিমান পাৰে হেপী ৰাখিব চেষ্টা কৰিব বাচ্চাকেইটাক চ' আৰমানদায়ো বহুত বাচ্চাকেইটাক মৰম কৰে চ' তেওঁৱে মাতিছে চবকেইটাক বাচ্চাকেইটাক আজিৰ শ্বুটিং গাইজ হৈ গ'ল চ' আকৌ নেক্সট কালি কৰিম চ' আজিৰ যিমান শ্বুটিং আছিল চব আমি কৰিলোঁ চবে মিলি চ' আজিৰ কাৰণে মানে গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ